হাই বন্ধুসকল, সুন্দৰ খবৰ। গেট 4 পদ মুকলি হৈ আছে। অহৰ্তা 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়স 45 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ আৰু দৰমহাও যথেষ্ট ধুনীয়া দিছে। 12,000 পৰা 37,500 টকালৈকে হ'ব। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি অতি কম সময়ৰ ভিতৰতে সকলোখিনি কথা আলোচনা কৰিম। নলবাৰী জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2022, ইয়াত 7টা পিয়ন আৰু চকীদাৰৰ ভেকেঞ্চি খালী হৈ আছে। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ নলবাৰী, লাষ্ট ডেট 20 দিন, অৰ্থাৎ 20 দিন আছে লাষ্ট ডেট। 8 তাৰিখে এডভাৰটাইজমেণ্টখন প্ৰকাশ পাইছিলে, গতিকে 28 তাৰিখ লাষ্ট ডেট হ'ব। আপোনালোকে 28 তাৰিখৰ আগতে এপ্লাই কৰিব লাগিব। ইয়াত প্ৰথম পদটো আছে পিয়ন। ইয়াত টোটেল পোষ্ট আছে 5টা, আনৰিজাৰ্ভ হৈ আছে 2টা। সকলোৱে এপ্লাই কৰিব পাৰিব আৰু OBC MOBC কাৰণে আছে 2টা, ST HCৰ কাৰণে আছে 1টা। ছেকেণ্ড পদটো আছে ডে চকীদাৰ, অৰ্থাৎ দিনৰ চকীদাৰ। তাৰ কাৰণে পোষ্ট আছে 1টা, OBC MOBC এপ্লাই কৰিব পাৰিব। আৰু 3 নম্বৰটো আছে নাইট চকীদাৰ, অৰ্থাৎ ৰাতিৰ চকীদাৰৰ কাৰণে। ইয়াৰ কাৰণে পোষ্ট আছে 1টা, STP অকল এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে পে' কৰা হ'ব মন্থলি 12,000 পৰা 37,500 টকালৈকে, লগত গ্ৰেড পে' থাকিব 3,900 টকা। আৰু এজ লিমিট বিচৰা হৈছে, মেক্সিমাম এজ লিমিট 40 বছৰলৈকে পাৰিব আনৰিজাৰ্ভে, আৰু OBC MOBC পাৰিব 43 বছৰলৈকে। STP আৰু STH সেইসকলে পাৰিব 45 বছৰলৈকে এপ্লাই কৰিবলৈ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে, ক্লাছ 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু হাই ছেকেণ্ডেৰী পাছ বা তাতকৈ বেছি কোৱালিফিকেশ্যন থকা কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰে। আৰু অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব আপোনালোকে এপ্লাই কৰিবলৈ হ'লে। আৰু ডিছক্ৰিপশ্যনলৈকে আহিব, এপ্লিকেশ্যন ফৰ্মৰ লিংকটো তাত পাই যাব, আপোনালোকে ডাউনলোড কৰি ল'ব এপ্লিকেশ্যন ফৰ্মখন। আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোবোৰ ভিজিট কৰিব, ডিছক্ৰিপশ্যনতে উপলব্ধ থাকিব। আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি পেলাই আপোনালোকে ফিল আপ কৰি তাৰ লগত সকলো ডকুমেণ্ট গাঁঠি দিব, চেল্ফ এটেচ কৰি পেলাই, আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো দি দিব, অৰ্থাৎ এতিয়াৰ ফটো। আৰু সকলো ডকুমেণ্টছবোৰ গাঁঠি দিব লগত, স্পৰ্ট চাৰ্টিফিকেট, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এনেকুৱা ধৰণৰ চাৰ্টিফিকেটবোৰ, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখনো লগত গাঁঠি দিব আপোনালোকে, আৰু চেল্ফ এটেচ কৰি দিব। আৰু সকলোখিনি কৰি পেলাই ফৰ্মখন ফিল আপ কৰি ডকুমেণ্ট গাঁঠি দি পেলাই লগত সকলোখিনি কৰি এই এড্ৰেছটোলৈকে পঠিয়াব লাগিব। ডিষ্ট্ৰিক্ট ছেছন জজ কাম চেয়াৰমেন ছিলেকশ্যন বৰ্ড নলবাৰী, বৰ্মা ৰোড, নলবাৰী, আছাম, পিন 781335। এই এড্ৰেছটোলৈকে পঠিয়াব লাগিব, অৰ্থাৎ এই এড্ৰেছটোত জমা দিব লাগিব আপোনালোকে 28 তাৰিখৰ আগত এই এড্ৰেছটোতে জমা দি দিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব। সকলো ধৰণৰ জব আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম ৰিক্ৰুটমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।